বিটিআইডিত যেহেতু এখন মিত্ৰতা চৰকাৰ চলি আছে, এই চৰকাৰৰ ফালৰ পৰা আমি গণসুৰক্ষা পাৰ্টীয়ে এই নিৰ্বাচন সম্পূৰ্ণৰূপে সহযোগিতা কৰিছোঁ। আমিও সকলোৰে লগত আছোঁ। আমাৰ কথা স্পষ্ট যে বিটিআইডিত বসবাস কৰা এই সকলোবোৰ ৰাইজৰ উন্নয়নৰ স্বাৰ্থত, ইয়াত শোষিত বঞ্চিত নিপীড়িত ৰাইজৰ ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থত আমি এই যি বিধানসভা নিৰ্বাচন, এই নিৰ্বাচন সকলোৱে একত্ৰিত হৈ আমাৰ বিজেপি মিত্ৰতা চৰকাৰখন আমি পুনৰবাৰ অসমত আনিব লাগিব, চৰকাৰ প্ৰতিষ্ঠা কৰিব লাগিব। ইয়াৰ মূল লক্ষ্য আৰু উদ্দেশ্য হ'ব যে বিটিআইডিত বসবাস কৰা প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ যিসমূহ সমস্যা, ইয়াত বসবাস কৰা প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ যিসমূহ অভাৱ অভিযোগ, এই অভাৱ অভিযোগ যদি সমাধান কৰিব লগা হয়, তেতিয়াহ'লে আমি নিশ্চিতভাৱে এখন মিত্ৰতা চৰকাৰখন আমাক বিজেপিক লাগিব। এইকাৰণে আমাক বিজেপি চৰকাৰ লাগিব, মিত্ৰতা চৰকাৰ লাগিব যে বিটিআইডিত আজিৰ তাৰিখত UPPL, GSP আৰু বিজেপি মিত্ৰতা চৰকাৰ চলি আছে। আৰু যিহেতু বিটিআইডিত এখন চৰকাৰ চলি আছে, এই চৰকাৰৰ ফালৰ পৰা আমি প্ৰত্যেকটো সমস্যা সমাধান কৰাৰ কাৰণে আমি এইবেলি বিধানসভা নিৰ্বাচনত বিজেপি মিত্ৰতা চৰকাৰখন সফলভাৱে তাত প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি সহযোগিতা আগবঢ়াইছোঁ। আমি বিটিআইডিবাসী ৰাইজক বিনম্ৰভাৱে আহ্বান জনাইছোঁ যে সকলোৱে এই যি বিধানসভা নিৰ্বাচন, এই নিৰ্বাচনত আমাৰ প্ৰত্যেকটো সমষ্টিতে আমাৰ মিত্ৰতাৰ যিসমূহ প্ৰাৰ্থী আছে, প্ৰাৰ্থীসমূহক ভোট দি বিপুল ভোটত জয় কৰি বিটিআইডিৰ যি উন্নয়ন, বিটিআইডিৰ যি স্থায়ী শান্তি, সেই শান্তি ইয়াত কঢ়িয়াই অনাৰ কাৰণে সকলোৱে সহযোগিতা আগবঢ়াবলৈ মই বিনম্ৰ আহ্বান জনাইছোঁ। নিশ্চিতভাৱে লেহুৰামপুৰ টাউনপুৰত জিতিব, ইয়াৰ কোনো আপোনাৰ প্ৰশ্নই উঠিব নোৱাৰে। আৰু অকল লেহুৰামপুৰে নহয়, বিটিআইডিৰ 12টা সমষ্টিত আমাৰ প্ৰাৰ্থী জয়ী হ'ব। আপোনালোকে দেখাই পাইছে যে যোৱা 17 বছৰত বিটিআইডিত যি অপশাসন, দুৰ্নীতি, ভ্ৰষ্টাচাৰ, এইবোৰ আপোনালোকে দেখা পাইছে। আজিৰ পৰা এবছৰ আগলৈকে বিটিআইডিত অস্ত্ৰ জনজনী চলিছিল, ইয়াত উগ্ৰপন্থী সমস্যা আছিল, ইয়াত মানুহক হত্যা কৰা হৈছিল। কিন্তু যেতিয়া আপোনাৰ এখন চুক্তি হৈ গ'ল, তাৰ পাছতে এই সমস্যাবোৰ সমাধানৰ পথত আহিল। আৰু অতি ভাল খবৰ যে বিটিআইডিত যোৱা পৰিষদীয় নিৰ্বাচন আমাৰ এখন মিত্ৰতা চৰকাৰ হৈছে। এই চৰকাৰখনত আমাৰ UPPL, GSP, বিজেপি সকলোৱে মিলি আমি চৰকাৰ গঠন কৰিছোঁ। আৰু চৰকাৰ গঠন কৰাৰ পাছতে এই বিটিআইডি অঞ্চলৰ আমাৰ যি সাধাৰণ ৰাইজ আছিল, ইয়াত যিসকল সাধাৰণ ৰাইজ, এই সাধাৰণ ৰাইজৰ মূলত ভূমি সমস্যাটো আছিল, এই ৰাইজৰ মাটিৰ অধিকাৰ নাছিল। কিন্তু অতি ভাল খবৰ যে এই মিত্ৰতাৰ চৰকাৰে 70 দিনৰ ভিতৰত, 70 দিন নহওঁতে আমাৰ ৰাইজৰ বিটিআইডিত বসবাস কৰা অজনজাতীয় লোকসকলক ইয়াত ভূমিৰ পট্টা প্ৰদান কৰিছে। আৰু আমাৰ যি ব্যৱস্থা, এই ব্যৱস্থা আমি দীৰ্ঘম্যাদী কৰাৰ কাৰণে, আমাৰ সমস্যাসমূহ স্থায়ীভাৱে সমাধান কৰাৰ কাৰণে এই চৰকাৰখনে আমাৰ ৰাইজৰ মাজত প্ৰচাৰ চলাব। আৰু ৰাইজে সম্পূৰ্ণৰূপে আস্থা আৰু বিশ্বাসত লৈ অকল লেহুৰামপুৰে নহয়, বিটিআইডিৰ 12টা সমষ্টিত আমাৰ যি মিত্ৰতা পাৰ্টী আছে, এই প্ৰাৰ্থীসকলক ভোট দি জয়যুক্ত কৰাব। পদযাত্ৰাৰ লগতে প্ৰথমে আমি কাৰ্যালয় আজি উদ্বোধন কৰিলোঁ। আজি যৌথ পাৰ্টীৰ সকলো জাতি জনগোষ্ঠীক লৈ কিনে আজি বিজেপি UPPL প্ৰাৰ্থী লেহৰাম বড়ো ডাঙৰীয়া ইয়াতে প্ৰতিনিধিত্ব কৰি আছে। যোৱাকালি আমি তামোলপুৰ সমষ্টিত কৰিলোঁ, আজি আমি নাগিজুলি সমষ্টিত কৰিলোঁ, আৰু আবেলি আমি শুক্লা চেৰপাং সমষ্টিত কৰিম। আমাৰ পদযাত্ৰা এইটো শান্তিৰ পক্ষত আৰু উন্নতিৰ পক্ষত। আপোনালোকে জানে বিজেপিৰ যিটো আমাৰ নাৰা আছে, সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সেইটো নাৰা লৈ কিনে আমি আগবাঢ়ি গৈ আছোঁ। সকলো জাতি জনগোষ্ঠীৰ ৰাইজৰ আজি আমি সঁহাৰি পাইছোঁ। তো আগন্তুক দিনতো আমি ভাবোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত আজি দিছপুৰত চৰকাৰ হ'ব। তো আজি আমাৰ UPPLৰ ইয়াতে যিহেতু প্ৰাৰ্থী দিছে, UPPL 8জন প্ৰাৰ্থী দিছে আৰু আমাৰ বিজেপিৰ 4জন প্ৰাৰ্থী দিছে বিটিআইডিত। তো আমি 12টা চিটে আমি দখল কৰিবৰ কাৰণে সক্ষম হ'ম, আমি আশাবাদী। বিজেপি দলৰ এইটো এটা ডাঙৰ গুণ বুলি আমি ক'ব লাগিব সকলো কাৰ্যকৰ্তা বন্ধুসকলৰ, যে আমাৰ নেতৃত্ব যিটো আদেশ দিয়ে, সেই আদেশ সকলোৱে পালন কৰে। খন্তেকীয়া অলপমান ক্ষোভ থাকিব পাৰে যে আমাৰ পদুম ফুলৰ ভোটত চিহ্নত আমি এবাৰ ভোট দিব নাপাম, কিন্তু আমাৰ বৃহৎ স্বাৰ্থৰ কাৰণে আমি দিছপুৰত চৰকাৰ চলোৱাৰ স্বাৰ্থত আজি আমাৰ ইয়াতে UPPLক আমি ভোট দিবলৈ সক্ষম সাজু আছোঁ। আৰু সকলো বিজেপি কাৰ্যকৰ্তা বন্ধুসকল আমাৰ লগত আগবাঢ়ি আহিছে আৰু সকলোৱে নিজৰ নিজৰ কৰ্তব্য পালন কৰিব, সেইটো আমি আশাবাদী। আমি ভাবোঁ যে নাগিজুলি সমষ্টিত 25,000তকৈ অধিক ভোট পাব, আৰু তেনেকুৱাকৈ 4টা সমষ্টি যদি আমি মিলাওঁ, তেতিয়াহ'লে 1 লাখতকৈ অধিক ভোট পাই কিনে জয়লাভ হ'ব।